নমস্কাৰ, মই শিবিদাস বৰুৱা আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং। গুৱাহাটী মহানগৰীৰ লোমহৰ্ষক হত্যাকাণ্ডত কন্যাৰ মৃত্যুৰ পাছতে আজি পিতৃৰ মৃত্যু। বৰাগাঁৱৰ লোমহৰ্ষক ঘটনাত আহত বনজিৎ দাসৰ মৃত্যু। GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বনজিৎ দাসৰ। নিশা বাসগৃহত প্ৰৱেশ কৰি কোন দুৰ্বৃত্তই কিয় এনেদৰে হত্যা কৰিলে, এই সমগ্ৰ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ডত কন্যাৰ মৃত্যুৰ পাছতেই দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা পিতৃ বনজিৎ দাসৰো মৃত্যু। গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত নিজ বাসগৃহৰ ভিতৰতে দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা পিতৃ বনজিৎ দাসৰ GMCHত আজি মৃত্যু। বুধবাৰে বিয়লি নিজৰ বাসগৃহৰ ডাইনিং টেবুলত আহত অৱস্থাত উদ্ধাৰ হৈছিল বনজিৎ দাস। লগতে বাসগৃহৰ বিচনাত মৃত অৱস্থাত উদ্ধাৰ হৈছিল বনজিৎ দাসৰ কন্যা। আৰু কন্যাগৰাকী আছিল ৭ম শ্ৰেণীৰ ছাত্ৰী। পত্নী নথকা অৱস্থাত দুয়োকে কোনে কিয় এইদৰে আক্ৰমণ কৰি হত্যা কৰিলে, এই বিষয়ে এতিয়াও জানিব পৰা নাই। কিন্তু সমগ্ৰ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। যিহেতু বনজিৎ দাসৰ পত্নী নগাঁৱৰ সম্পৰ্কীয় লোকৰ ঘৰলৈ যোৱাৰ পিছত বাৰে বাৰে ফোন কৰিও কোনো সঁহাৰি পোৱা নাছিল। আৰু স্থানীয় লোকক এই কথাটো অৱগত কৰাৰ পিছত স্থানীয় ৰাইজে বনজিৎ দাসৰ ঘৰলৈ গৈ তেওঁলোক দুয়োকে ভয়ানক অৱস্থাত উদ্ধাৰ কৰিছিল। ইয়াৰ পাছতে প্ৰথমে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত বনজিৎ দাসক GMCHলৈ স্থানান্তৰ কৰা হৈছিল। ইফালে স্থানীয় লোকে জানিবলৈ দিয়া মতে বুধবাৰে বৰাগাঁও অঞ্চলত বনজিৎ দাসৰ জ্যেষ্ঠ ভাতৃ আৰু তেওঁৰ গাড়ী চালকজনক প্ৰত্যক্ষ কৰিছিল। অৱশ্যে তেওঁলোকে বনজিৎ দাসৰ ঘৰত এই দুয়োজন প্ৰৱেশ কৰিছিল নে নাই সেই বিষয়ে নাজানো বুলিও মন্তব্য কৰিছিল। তাৰ ভিত্তিতে স্থানীয় আৰক্ষীয়ে দুয়োজনকে সোধা পোছা চলাই আছে বুলিও জানিব পৰা গৈছে। আৰক্ষীৰ সঠিক তদন্তৰ পাছতে এই সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল হ'ব। আমি পুনৰবাৰ জনাইছো, কন্যাৰ মৃত্যুৰ পাছতে বৰাগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা পিতৃ বনজিৎ দাসৰো আজি মৃত্যু। গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত নিজ বাসগৃহৰ ভিতৰতে দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা বনজিৎ দাসৰ GMCHত আজি মৃত্যু হয়। বুধবাৰে বিয়লি নিজৰ বাসগৃহৰ ডাইনিং টেবুলত আহত অৱস্থাত উদ্ধাৰ হৈছিল বনজিৎ দাস। লগতে বাসগৃহৰ বিচনাত মৃত অৱস্থাত উদ্ধাৰ হৈছিল বনজিৎ দাসৰ কন্যা। পত্নী নথকা অৱস্থাত কোনে কিয় এইদৰে আক্ৰমণ কৰি হত্যা কৰিলে, এই বিষয়ে জানিব পৰা হোৱা নাই যদিও সমগ্ৰ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট SJ নিউজ।